পোনপ্ৰথমতে অসম তথা ভাৰতবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ হৰ ঘৰ ত্ৰিৰংগা যিটো অভিযান এইটো চলি আছে, ঠিক তেনেকুৱাকৈ আজি আমাৰ গোসাইগাঁও বি.এড কলেজৰ উদ্যোগত আমি এইটো ৰেলীটো কৰিছোঁ। গতিকে আমি চবকে ৰাইজক সজাগ কৰিব বিচাৰিছোঁ, যাতে হৰ ঘৰ ত্ৰিৰংগা যিটো আমি প্ৰগ্ৰাম লৈছোঁ বা পদযাত্ৰা, এইটোত যাতে চবেই বুজি পায় যে আমাৰ ভাৰতৰ 78তম যিটো ইণ্ডিপেণ্ডেন্স ডে, ইয়াৰ লগত সংগতি ৰাখি আমি প্ৰত্যেকে ঘৰে ঘৰে ত্ৰিৰংগাটো আমি লগাব লাগে বা উত্তোলন কৰিব লাগে। এইটোৱে হৈছে আমাৰ ভাৰতৰ স্বাধীন ভাৰতৰ এটা সুকীয়া এটা অন্তৰত জগাই তোলা এটা মনোভাৱ। গতিকে মই ভাবোঁ আমাৰ বি.এড কলেজৰ দ্বাৰা যিটো আমি হৰ ঘৰ ত্ৰিৰংগা এইটো অভিযান চলাইছোঁ, এইটো ছাকচেছ হ'ব। আমাৰ ৰাইজেও এইটো আঁকোৱালি ল'ব। আৰু আমাৰ অৱগত হোৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চবকে কৈছে যে আমি ঘৰে ঘৰে 2 দিনৰ আগতে আমাৰ ত্ৰিৰংগা পতাকাটো উত্তোলন কৰিব লাগে। গতিকে সেই অনুপাতে কৰাও হৈছে জেগা জেগা, কিছুমানে কৰা নাই এতিয়াও। তাৰ কাৰণে আমি এই সজাগতা বা পদযাত্ৰাটো লৈছোঁ। গতিকে আশা ৰাখিছোঁ আমাৰ ইয়াত প্ৰিন্সিপালৰ লগতে টিচিং ষ্টাফ, নন টিচিং ষ্টাফ আৰু আমাৰ ষ্টুডেণ্টসকলে ইয়াত ভাগ লৈছে। এই কাৰ্যসূচীটো সাফল্যমণ্ডিত হ'ব, এইটো মই আশা ৰাখিছোঁ। 900 रांजों लादो गांसेल'